নমস্কাৰ। আজি এখন অসমীয়া মাছৰ থালি লৈ আহিছোঁ। থালিখনত আছে ভাত, চাটনি, অমিতাৰ খাৰ, মধুসোলেং দিয়া দালি, কচু, ভেদাইলতা, নৰসিংহ আৰু শুকলতিৰ পাতেৰে বনোৱা মাছৰ তৰকাৰী আৰু এটা মাছৰ ফ্ৰাই। প্ৰথমে লৈ আহোঁ কচুৰে বনোৱা মাছৰ তৰকাৰীখন। ইয়াৰ বাবে মই প্ৰথমে অলপমান কচু ঠাৰি লৈছোঁ, ক'লা কচু আৰু বগা কচু মিক্স। এইখিনিক মই ভালকৈ কুটি বাছি লৈ ধুই লৈছোঁ। আৰু লৈছোঁ কেইটামান ভেদাইলতাৰ পাত। এয়া ভেদাইলতাৰ পাত, কেইটামান নৰসিংহৰ পাত, এয়া নৰসিংহৰ পাত, কেইটামান শুকলতি গছৰ মই আগ লৈছোঁ। বুঢ়া পাতকেইটা মই লোৱা নাই। এয়া শুকলতি গছ, এক চামুচমান মই গোটা জিৰা লৈছোঁ, কেইটামান জলকীয়া লৈছোঁ আৰু ৩-৪ ফুটামান মই বাকলি নুগুচোৱাকৈ নহৰু লৈছোঁ। এতিয়া কচুখিনি বাদ দি মই বাকী গোটেইখিনি শাক আৰু নহৰু, জলকীয়া আৰু জিৰাক মিক্সাৰত লৈ মই ভালদৰে পিচি ল'ম। ইয়াতে মই অকণমান জালুকৰ গুড়িও এড কৰিছোঁ। আৰু মই নিমখো ইয়াতে এড কৰি লৈছোঁ। পিছোতে সহজ হয়, নিমখ এড কৰি ল'লে সহজে পিছা যায়। এইখিনি পিছা হৈ গৈছে, মই এইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া মই মাছখিনি নিমখ হালধি সানি ফ্ৰাই কৰি ল'ম এখন পেনত। মই ডিপ ফ্ৰাই কৰি লৈছোঁ। এতিয়া আনখন কেৰাহীত মই 2 চামুচ তেল দিছোঁ। দি ইয়াত মই মিক্সিত পেষ্ট কৰি লোৱা পেষ্টখিনি ইয়াত দি দিছোঁ।
ইয়াত হালধি জোখমতে মই দি দিম। এতিয়া এইখিনি ফ্ৰাই হোৱাৰ পিছত মই কচুখিনি আৰু তাৰ লগত জোখমতে অলপ উতলা পানী একেলগ কৰি ঢালি দিম ইয়াত আৰু 5 মিনিটৰ কাৰণে হাই ফ্লেমত উতলিবলৈ দিম। মই ইয়াত পানী দিয়াৰ ভিডিঅ'টো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এতিয়া 5 মিনিটৰ পিছত ঢাকন খোলাৰ পিছত এয়া দেখিছে এইখিনি সিজি উঠিছে। এতিয়া মই তাত মাছ কিটুকুৰা দি দিম আৰু এইখিনি পুনৰবাৰ 5 মিনিটৰ কাৰণে উতলিবলৈ দিয়াৰ পিছত আমাৰ মাছৰ জোল ৰেডি হৈ যাব। এয়া ৰেডি হৈ গ'ল। এতিয়া লৈ আহিছোঁ অমিতাৰ খাৰ। অমিতাৰ খাৰৰ বাবে প্ৰথমতে মই এটা অমিতা অকণমান পকা নিচিনা হৈছে কাটি লৈছোঁ। তাৰপিছত কেইফুটামান নহৰু, এটুকুৰা আদা আৰু অলপমান কলখাৰ মই লৈছোঁ আৰু কেইটামান জলকীয়া। এই গোটেইখিনি মই ৰেডি কৰি ল'লোঁ। এতিয়া কেৰাহীখন মই গেছত উঠাই দি 2 চামুচ তেল দিলোঁ। তেলটো পকি অহাৰ লগতেই মই ইয়াত জলকীয়া কাটি লৈ পেলাই আৰু নহৰুখিনি অকণমান থেতালি ল'লোঁ। মই দুখিনি ইয়াত দি দিলোঁ। অকণমান ৰঙচুৱা হওঁতেই মই অমিতাখিনি ইয়াত দি দিম। আগতে খুন্দি থোৱা আদাখিনিও মই ইয়াত এড কৰিলোঁ। আৰু ইয়াত মই জোখমতে অকণমান নিমখ এড কৰিম। হালধি নিদিওঁ, খাৰত সাধাৰণতে হালধি দিয়া নহয়। এতিয়া এইখিনিক মই মিডিয়াম ফ্লেমত অলপ সময়ৰ কাৰণে সিজিবলৈ ঢাকন দি ৰাখিম। পাঁচ মিনিটমানৰ পিছত মই ঢাকনটো খুলি ইয়াত আগতে ৰেডি কৰি ৰখা মোৰ কলখাৰখিনি মই ইয়াত এড কৰি দিম। আকৌ অলপ সময়ৰ কাৰণে এইখিনিক ঢাকোনত মই সিজিবৰ কাৰণে ৰাখি দিম। এতিয়া দেখিবলৈ পাইছে অলমষ্ট আমাৰ অমিতাৰ খাৰখিনি ৰেডি হৈ গৈছে। এইখিনি এতিয়া আমি গেছটো অফ কৰি দিম। অমিতাখিনি সম্পূৰ্ণভাৱে সিজি গৈছে। এয়া আমাৰ অমিতাৰ খাৰ ৰেডি হৈ গৈছে। এতিয়া আহোঁ মচুৰ দালি মধুসোলেং পাতেৰে দি বনোৱা। ইয়াৰ বাবে প্ৰথমতে মই কেইটামান মধুসোলেঙৰ পাত লৈছোঁ। এইখিনিক মই কাটি লৈছোঁ অকণমান ডাঙৰ ডাঙৰকৈ আৰু মই এবাটি দালি নিমখৰ সৈতে অলপ সময় উতলিবলৈ দিছোঁ। এতিয়া ইয়াক মই ফুৰণৰ কাৰণে জোখমতে তেল আৰু পাঁচফোৰণ দি ইয়াত মই মধুসোলেঙৰ পাতখিনি দি দিম। জোখমতে হালধি ইয়াত এড কৰিম। নিমখ মই আগতে দি ৰাখিছিলোঁ দালিত,
এতিয়া দালিখিনি ইয়াত দিয়াৰ পিছত এটা উতল অহালে আমি ৰম। আৰু এয়া আমাৰ দালি ৰেডি হৈ গ'ল। এতিয়া আহোঁ চাটনিলৈ। চাটনিৰ কাৰণে প্ৰথমতে মই এইজোপা কচু গছেই চামঘা বুলি কয় আমাৰ ইয়াত, তাৰ মই দুডাল লৈছোঁ, ভালকৈ চাফা কৰি ল'লোঁ। পাতটো মই দিয়া নাই। তাৰ লগত মই 1 চামুচ সৰিয়হ, বগা সৰিয়হ ল'লোঁ আৰু পিঁয়াজ, জলকীয়া আৰু নহৰু জোখমতে ল'লোঁ। আৰু গোটেইখিনি মিক্সিত দি পেলাই মই জোখমতে অকণমান নিমখ দি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলোঁ। আৰু আমাৰ এই চাটনি ৰেডি হৈ গ'ল। আপোনালোকেও এবাৰ ট্ৰাই কৰকচোন এই ৰেচিপিখিনি, আৰু গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক। আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাবচোন। আৰু মোৰ যদি এই ৰেচিপিসমূহ এনেদৰে চাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।